নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ কলডিলৰ ৰেচিপি। আৰু কলডিলৰ ৰেচিপি কেনেদৰে পিটিকৈ বনাব পাৰি সেয়াও মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে নিশ্চয় প্ৰথমৰ পৰা শেষলৈকে চাব বুলি অনুৰোধ জনাইছোঁ। প্ৰথমতে মই পিঁয়াজখিনি ৰংচুৱা হোৱালৈকে ভাজি থাকিম আৰু 2টিমান মই পাঁচফোৰণ দিছোঁ। এতিয়া মই কলডিলখিনি দি দিম আৰু কলডিলখিনিও মই লৰাই ভাজি থাকিম। যেতিয়া কলডিলত থকা পানীখিনি শুহি যাব তেতিয়া আৰু মই নেক্সট সিজিবৰ বাবে কিছু পানী দি দিম। কলডিলৰ ব্যঞ্জন অতি হেল্ডি হয়। তাৰ উপৰি আমাৰ যদি ঘাঁ ফৰা হয় তেতিয়া আমি কলডিল খালে ঘাঁ ফৰা হ'লে যিটো বগা দাগ হয় সেইটো ক'লা পৰে বুলি আমাৰ বিশ্বাস আৰু নিশ্চয় পৰে। সেইবাবে আমি কেতিয়াবা ঘাঁ ফৰা হ'লে শুকাবৰ বাবে কলডিল ভাজি খাওঁ। কলডিলৰ ব্যঞ্জনে আমাৰ গাত শক্তি যোগায়। এতিয়া মই জিৰা কিছু পৰিমাণে দি দিছোঁ। এইদৰে মিক্সিত গুড়ি কৰি খালে বৰ টেষ্টি লাগে আৰু ব্যঞ্জনবিধ হোৱাটো বৰ বেছি দেৰি নালাগে। সেয়েহে মই আজি আপোনালোককো দেখুৱালোঁ। আপোনালোকে যদি এইদৰে ভাজি খোৱা নাই খাই চাবচোন। মোৰ ব্যঞ্জনবিধ হ'ল। এতিয়া মই নিমখ দি দিম। আপোনালোকে মোৰ ৰন্ধন প্ৰণালী প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে সকলোকে মই বহুত ধন্যবাদ জনাইছোঁ।